Hi guys, welcome back to my YouTube channel. আজি মই আছো চেন্নাই আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাই গম পাইছে যে মই চেন্নাইত আছো আজি 4-5 দিন হ'ল মই চেন্নাইত আছো সো মই ভাবিলো কি চেন্নাই আহিছো যেতে ইয়াতো ভালেখিনি ব্লগ বনাই লও ন ইয়াতৰ ইমান ধুনীয়া জায়গা ফুৰিবলৈ বহুতো আছে আমি বাৰু ইমান ভালকে ফুৰিবলৈ পৰা নাই মই বিশেষ এটা কামৰ কাৰণে আহিব লগা হ'ল চেন্নাই দেখিলেনে মই আসাম পাৰ কৰি চেন্নাই পালোহি আপোনালোকে কৈছিলে কি ওয়াইটি সিস্টাৰ আপুনি অসমৰ বাহিৰতো কৰবাত যাওক আৰু ভিডিঅ' বনাওক ভগৱানে চালে আৰু চেন্নাই আহিব লগা হ'ল বাৰু তেনেকুৱা কামতে সো মই চেন্নাইলৈ আহিলো আৰু আজি আমি যাম বুলি ভাবিছো ওয়াৰ্ল্ডৰ ফেমাস বিচ আমাৰ ইণ্ডিয়াৰ টপ 1 বিচ মেৰিনা সো আমি তালে যাম আৰু তাৰ ধুনীয়া বিউটিফুল সিনাৰিওটো মই আপোনালোকক দেখাম মই যে ভাবিব পৰা নাছিলো কেতিয়াও যে মই কেতিয়াবা সাগৰ চাবলৈ পাম বুলি আৰু আনফৰচুনেটলি আজি মই যাম আৰু মোৰ লগত যাব বা ভিডিঅ আৰু চেন্নাই হসাকে বহুতো ধুনীয়া জায়গা একদম ফুৰিবলগীয়া আপোনালোকো আহিব ইয়ালে আৰু বলক মোৰ এই ভিডিঅটো আপোনালোকে স্কিপ নকৰাকে চাই গৈ থাকিব মই কেতিয়াবা হিন্দীৰ পৰাও বনাও ভিডিঅ আৰু মানে কি হয় হিন্দীটো মই ইমান ভালকে নাজানো তথাপি আপোনালোকে মোক মৰম কৰিছে সাপোৰ্ট কৰিছে আৰু সাপোৰ্ট কৰি গৈ থাকিব আৰু আপোনালোকে যদি আজি মোৰ ফাৰ্ষ্ট ভিডিঅ চাইছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি দিব তাকি আপোনালোকে মোৰ বাকি ভিডিঅ'বোৰো চাব পাৰিব সো গাইজ লেটস এনজয় মোৰ আজিৰ ভিডিঅ' এণ্ড ব্লগ আমি ইয়াৰ পৰা এতিয়া ওলালো আৰু মই ইয়াত মানে কি ওয়েদাৰৰ একো ঠিকনা নাই কেতিয়াবা বৰষুণ হয় পতককে আকৌ কেতিয়াবা ৰ'দ ওলাই যায় আৰু এতিয়া এইখিনি য'ত আমি আছো তাত একদম বহুত ভালকে বতৰ মাৰিছে আৰু মই বেছি এক্সাইটেড বিচ কেতিয়া পাম ইয়াত ইমান ধুনীয়া বতৰ মাৰিছে তাত আৰু কিমান ভাল এনভাইৰনমেণ্ট হ'ব আৰু লাইফত ফাৰ্ষ্ট টাইম আছে মই বিচ চাম অ' মাই গড কিমান এক্সাইটেড হ'ব পাৰে এবাৰ আপোনালোকে ভাবি চাওকচোন তো আমি এতিয়া ৰত্না নগৰ আমি য'ত থাকোঁ সেইখিনি পৰা এটা উবেৰ ল'ম আৰু তালৈ যাম মই বিচৰ বিউটিফুল এনভাইৰনমেণ্ট দেখাম আৰু এইখিনিত চব ইমান ধুনীয়াকৈ বতৰ মাৰি আছে আৰু মই ওলালোঁ জিপ টপকৈ যেনেকুৱা পাৰোঁ অলপ হ'লেও ফুৰি আছোঁ চ' গাইজ চব ফাইনেলি আমি ইয়ালৈ আহি পালোঁ তোমাক মাতি আছিলে So guys, finally আহি পালোঁ মেৰিনা বিচতে আৰু চব সাগৰত তথাপি ইয়াত বতাহ মাৰি আছে কাৰণ সাগৰৰ পাৰত আপোনালোকে এবাৰ ভাবিছে কিমান ভাল লাগিব পাৰে আৰু ভালকৈ খোজকাঢ়িব পৰা নাই কাৰণ ইয়াত বালি আছে তলত আৰু ইয়াত ইমান ভাড়াও বেছি লোৱা নাই বাৰু ঠিক আছে গৈ ইহঁতে 300-400 কিন্তু কমাই আমি 200 আহিলে 200 ল'লে আৰু বেছি লোৱাও নাই ভাড়া আমি থকা জেগাৰ পৰা 7 কিলোমিটাৰমান আছিলে আৰু পটককৈ আহি পালোঁ খুব মজা লাগিলে আৰু পুৰা ৰাইড মোক উঠিবলৈ মন কিবা ইমান ডাঙৰ বিচ মেৰিনা এছিয়াৰ ভিতৰতে ছেকেণ্ড নাম্বাৰত আছে একদম সীমাহীন ধৰিব পৰা নাযায়
sani auna pani. No, it's okay. No, thanks. बोले घुरा राइड करा बोले बस मैं नो थैंक्स कारण भय লাগে মই এটা ঘুৰা কেনেকৈ দৌৰি আছিলে সেইটো দেখি আৰু মই আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো देखता छी बीच अपनी फैमिली লগত ड्रेस पिंधे लाइक गोवा निचिना और तथापिও ইয়াত একদম ভাল আছে এনজয় কৰি পিন্ধে বা জিন্স তেনেকৈ একো প্ৰব্লেম নাই আপুনি ফেমিলিৰ লগতো এই বিচখন এনজয় কৰিব পাৰিব एकदम खूब ভাল লাগিছে ফুৰি এতিয়া আমি যাওঁ বুলি ওলাইছো আৰু সন্ধিয়াও হৈ গৈছে অলপ আৰু যাবও লাগিব গাইজ ইয়াত অকল এটা থাকি গ'ল কি হৰ্চ ৰাইড কিন্তু মোৰ ভয় লাগে কাৰণ মই অথনি এটা হৰ্চ কেনেকৈ দৌৰা দেখিছিলোঁ তাৰপিছৰ পৰা মোৰ ভয় লগা হৈ গ'ল হৰ্চ ৰাইড কৰি যাওঁ বুলি ত' আপোনালোক আহিলে কিন্তু হৰ্চ ৰাইড কৰিব মই নকৰিলোঁ আমি ইয়াৰ পৰা এতিয়া যাব লৈছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু আজিলৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰিব ভিডিঅ' পাই থাকিব চ' বাই বাই আকৌ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম আকৌ নেক্সট ভিডিঅ' মই চেন্নাইতে বনাম আপোনালোকক মই দেখাম আৰু ধুনীয়া ধুনীয়া